আপুনি কেতিয়াবা ইমাজিন কৰিছিলনে যে অসম দক্ষিণ পূব এছিয়াৰ ব্যৱসায়িক দুৱাৰ হৈ উঠিব বুলি? সঁচাই কল্পনাৰ দৰে লাগে ন? কিন্তু বিশ্বাস কৰক, এইটো বাস্তৱত পৰিণত হ'বলৈ গৈ আছে। আজিৰ ভিডিঅ'টোত আমি এডভান্টেজ আছাম সম্পৰ্কে সবিশেষ জানিম। কোনে বিনিয়োগ কৰিছে, কিমান টকা আহিছে, আৰু মষ্ট ইম্পৰ্টেণ্টলি ই আপোনাৰ জীৱনক কেনেদৰে প্ৰভাৱিত কৰিব। ব্ৰেইনৰ অন্য এটা ভিডিঅ'লৈ মই কৰণ কুমাৰ ভৰালীয়ে আপোনালোকক স্বাগতম জনাইছোঁ। Advantage Assam. Advantage Assam. Advantage Assam. প্ৰথমতে জানো আহক এডভান্টেজ আছামনো কি। এডভান্টেজ আছাম হৈছে অসমত অনুষ্ঠিত সৰ্ববৃহৎ গ্লোবেল ইনভেষ্টৰ্ছ সামিট, যাৰ উদ্দেশ্য হৈছে ভাৰত আৰু বিশ্বৰ খ্যাতনামা কোম্পানীসমূহক অসমত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনোৱা। আৰু ইয়াৰ লক্ষ্য হ'ল অসমৰ প্ৰাকৃতিক সম্পদ, ভৌগোলিক অৱস্থান আৰু প্ৰতিভাশালী যুৱ প্ৰজন্মৰ উৎকৰ্ষ সাধন কৰি অসমক এখন অৰ্থনৈতিক কেন্দ্ৰলৈ পৰিণত কৰা। এডভান্টেজ আছাম হৈছে ভাৰত চৰকাৰৰ এক্টিভ পলিচিৰ এটা অংশ, যাৰ দ্বাৰা দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ সৈতে ব্যৱসায়িক সম্পৰ্ক সবল কৰি অসমক সেই যোগাযোগৰ মুখ্য দুৱাৰ হিচাপে গঢ়ি তোলা। এই সামিটত অসমে মুঠ 1 লাখ কোটি টকাৰো অধিক বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰিছে। ভাবি চাওক, 1 লাখ কোটি টকা। কিন্তু কোন কোন কোম্পানীয়ে ইনভেষ্ট কৰিছে চাওঁ আহক। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে 5 বছৰত ইনভেষ্ট কৰিব 50,000 কোটি টকা। তেওঁলোকে ইনভেষ্ট কৰিব খুচুৰা ব্যৱসায়, পেট্ৰলিয়াম আৰু টেলিকম খণ্ডত। ইয়াৰ ফলত অসমত নতুন দোকান খোলাৰ লগতে টেলিকম নেটৱৰ্কৰো সম্প্ৰসাৰণ হ'ব, যাৰ ফলত স্থানীয় যুৱ প্ৰজন্মৰ বাবে চাকৰিৰ সম্ভাৱনা বৃদ্ধি পাব। পতঞ্জলি আয়ুৰ্বেদ লিমিটেডে 1200 কোটি টকা খাদ্য প্ৰস্তুতকৰণ খণ্ডত বিনিয়োগ কৰিব। ইয়াৰ ফলত স্থানীয় কৃষকসকলে সঠিক মূল্যত তেওঁলোকৰ উৎপাদিত ফল মূল আৰু শাক পাচলি বিক্ৰী কৰিব পাৰিব। লগতে পেকেজিং আৰু পৰিবহণৰ বাবেও চাকৰিৰ সৃষ্টি হ'ব। সেইবিলাককে ধৰি বিদেশী কোম্পানীসমূহেও অসমলৈ বিনিয়োগ কৰিবলৈ আগ্ৰহ দেখুৱাইছে। জাপান, জাৰ্মানী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেইবাটাও প্ৰতিনিধিদলে ইনফ্ৰাষ্ট্ৰাকচাৰ, পৰ্যটন আৰু প্ৰযুক্তি খণ্ডত বিনিয়োগৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। এতিয়া আপুনি ভাবিব পাৰে, এই প্ৰকাৰৰ সামিটে অতীতত কি ধৰণে আন ৰাজ্যসমূহতো উন্নয়নত হাত উজান দিছিল। আহক কিছুমান সফলতাৰ কাহিনী চাওঁ। গুজৰাটৰ ভাইব্ৰেণ্ট গুজৰাট সামিট। গুজৰাটে 2003 চনত এই সামিট আৰম্ভ কৰিছিল, যাৰ ফলত ৰাজ্যখন ভাৰতৰ ভিতৰত অগ্ৰণী শিল্পকেন্দ্ৰলৈ পৰিণত হৈছিল। টাটা মটৰ্ছ আৰু চুজুকি মটৰ্ছেও গুজৰাটত ফেক্টৰী স্থাপন কৰিছিল, যিয়ে হাজাৰ হাজাৰ চাকৰিৰ সৃষ্টি কৰিছিল। মহাৰাষ্ট্ৰৰ মেগনেটিক মহাৰাষ্ট্ৰ সামিট। এই সামিটৰ জৰিয়তে মহাৰাষ্ট্ৰই গাড়ী নিৰ্মাণ আৰু IT খণ্ডত বিনিয়োগ বৃদ্ধি কৰিছে, যাৰ ফলত পুনে আৰু মুম্বাই এতিয়া দেশৰ মুখ্য ব্যৱসায়িক কেন্দ্ৰ হিচাপে পৰিণত হৈছে। অন্ধ্ৰপ্ৰদেশৰ পাৰ্টনাৰশ্বিপ সামিট। অন্ধ্ৰপ্ৰদেশে কৃষি, ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু প্ৰযুক্তি খণ্ডত বিনিয়োগ আকৰ্ষণ কৰি ৰাজ্যখনৰ GDP বঢ়োৱা আৰু নিবনুৱা সমস্যা হ্ৰাস কৰিবলৈ সক্ষম হৈছে। এই ৰাজ্যসমূহে যিদৰে বিনিয়োগৰ জৰিয়তে তেওঁলোকৰ অৰ্থনীতি উন্নয়ন কৰিছে, একেদৰেই অসমো এতিয়া সেই দিশতে আগবাঢ়িছে। কিন্তু অসমে বিশেষভাৱে কি সুবিধা পাব তাৰ বিষয়ে জানো আহক। ষ্ট্ৰেটেজিক লোকেশ্যন। অসম দক্ষিণ পূব এছিয়াৰ দুৱাৰ হিচাপে অৱস্থিত, যাৰ ফলত ম্যানমাৰ, থাইলেণ্ড আৰু বাংলাদেশৰ সৈতে ব্যৱসায় সহজে কৰিব পৰা যায়। প্ৰাকৃতিক সম্পদ। অসম খনিজ তেল, প্ৰাকৃতিক গেছ, চাহ আৰু বাঁহত সমৃদ্ধ, যি শক্তি, কৃষি আৰু উৎপাদন খণ্ডৰ বাবে উপযোগী। ইয়ং এণ্ড স্কিল্ড ৱৰ্কফ'ৰ্চ। অসমৰ শিক্ষিত যুৱ প্ৰজন্ম বিজনেছ খণ্ডৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ সক্ষম। উন্নত ইনফ্ৰাষ্ট্ৰাকচাৰ। উন্নত পথ, বিমানবন্দৰ আৰু ৰেলপথৰ বাবে পৰিবহণ আৰু অধিক সুবিধাজনক হৈ পৰিছে। এতিয়া প্ৰশ্নটো হৈছে, এইবোৰ বিনিয়োগৰ পৰা অসমৰ জনসাধাৰণ কেনেকৈ লাভৱান হ'ব? আহক কিছুমান বাস্তৱ উদাহৰণৰ জৰিয়তে চাওঁ। জব ক্ৰিয়েশ্যন। ৰিলায়েন্সে খুচুৰা ব্যৱসায় আৰু টেলিকম খণ্ডত বিনিয়োগ কৰাৰ ফলত নতুন দোকান খোলাৰ লগতে স্থানীয় যুৱ প্ৰজন্মৰ বাবে চেলছ টেকনিচিয়ান আৰু মেনেজমেণ্ট খণ্ডত চাকৰিৰ সম্ভাৱনা বৃদ্ধি পাব। বুষ্টিং লোকেল বিজনেছেছ। পতঞ্জলিৰ খাদ্য প্ৰস্তুতকৰণ খণ্ডত বিনিয়োগৰ ফলত কৃষকসকলে তেওঁলোকৰ উৎপাদিত ফল মূল আৰু শাক পাচলি অধিক মূল্যত বিক্ৰী কৰিব পাৰিব। লগতে পেকেজিং, পৰিবহণৰ বাবেও চাকৰিৰ সৃষ্টি হ'ব। স্কিল ডেভেলপমেণ্ট এণ্ড ট্ৰেইনিং। নতুন স্কিল্ড ৱৰ্কাৰ্ছৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ চৰকাৰে যুৱ প্ৰজন্মৰ বাবে বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে। ইয়াৰ ফলত তেওঁলোকে চাকৰি লাভ কৰিবলৈ প্ৰয়োজনীয় দক্ষতা অৰ্জন কৰিব পাৰিব। ইম্প্ৰুভড ইনফ্ৰাষ্ট্ৰাকচাৰ। পথ, বিমানবন্দৰ আৰু ৰেলপথৰ উন্নয়নৰ ফলত ব্যৱসায়ীসকলে সহজে সামগ্ৰী পৰিবহণ কৰিব পাৰিব, যাৰ ফলত পৰ্যটন বৃদ্ধি পাব। হায়াৰ ষ্টেট ৰেভিনিউ। নতুন উদ্যোগসমূহ স্থাপন হোৱাৰ ফলত চৰকাৰে অধিক টেক্স সংগ্ৰহ কৰিব পাৰিব, যি শিক্ষা, স্বাস্থ্য আৰু জনসাধাৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। দুটা ইমাজিনাৰী কাহিনীৰে কি হ'ব গৈ আছে বুজো আহক। ধৰি লওক গুৱাহাটী চহৰত অনন্য নামৰ এগৰাকী ছোৱালী আছে, যিগৰাকী ছোৱালীয়ে কিছু বছৰ আগতে এটা ভাল IT চাকৰিৰ বাবে বেংগালুৰু নাইবা দিল্লীলৈ যোৱাৰ কথা ভাবিছিল। কিন্তু অসমত
এই সুবিধা নথকাৰ বাবে অনন্যাই মনে নিবিচৰা চাকৰি এটা কৰিবলগীয়া হৈছে যদিহে ইনফোসিছে অসমত নিজৰ কেন্দ্ৰ স্থাপন কৰে তেতিয়া অনন্যাই নিজৰ ঘৰৰ পৰাই IT সেক্টৰত কাম কৰিবলৈ সক্ষম হ'ব লগতে ভাল দৰমহাৰে নিজৰ পৰিয়ালক সহায় কৰিব আৰু স্থানীয় অৰ্থনীতিত অৱদান যোগাব আনফালে যোৰহাটৰ এজন কৃষক সঞ্জীৱে পতঞ্জলিৰ খাদ্য প্ৰস্তুতকৰণ উদ্যোগত নিজৰ অৰ্গেনিক শাক-পাচলি বিক্ৰী কৰি অধিক উপাৰ্জন কৰিব পাৰিব এই অতিৰিক্ত উপাৰ্জনৰ ফলত সঞ্জীৱে নিজৰ সন্তানক উন্নত শিক্ষাৰ সুবিধা দিব পাৰিব লগতে স্থানীয় যুৱ প্ৰজন্মই পতঞ্জলিৰ দৰে ফেক্টৰীত চাকৰি লাভ কৰাৰ ফলত নিবনুৱা সমস্যাও হ্ৰাস পাব এইবোৰ মাত্ৰ আৰম্ভণি যিমান বেছি কোম্পানী অসমত বিনিয়োগ কৰিব সিমান বেছি মানুহে ইয়াৰ সুবিধা লাভ কৰিব যাৰ ফলত ৰাজ্যখন শক্তিশালী আৰু সমৃদ্ধ হ'ব ভৱিষ্যতলৈ এডভান্টেজ আসামৰ যোগেদি অসম দক্ষিণ পূব এছিয়াৰ মুখ্য অৰ্থনৈতিক কেন্দ্ৰ হৈ পৰাৰ যথেষ্ট সম্ভাৱনা আছে যদিহে বিনিয়োগ অব্যাহত থাকে উন্নত ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়ি উঠে আৰু যুৱ প্ৰজন্মক প্ৰয়োজনীয় দক্ষতা প্ৰদান কৰা হয় তেন্তে অসমক অধিক কোম্পানীয়ে বিনিয়োগ কৰিব যাৰ ফলত চাকৰিৰ সুযোগ বৃদ্ধি পাব আৰু ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশ হ'ব এতিয়া আপোনালোকেই ভাবক এডভান্টেজ আসামে কি সঁচাকৈ অসমক ভৱিষ্যতে অৰ্থনৈতিক সফলতাৰ দিশত আগবঢ়াই নিবনে আপোনালোকৰ মতামত কমেন্টছত জনাব আৰু যদিহে এই ভিডিঅ'টো আপোনালোকৰ বাবে সহায়ক হ'ল তেন্তে ব্ৰেইনিৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ